নমস্কাৰ। পানী খালোঁ, এই অলপ খালোঁ, খাইছোঁ অলপ আৰু হ'ব হ'ব। আপোনাৰ কাৰণে লৈছোঁ বাৰু মই। আপোনাৰ ক'ত ঘৰ? গড়জান আহিলোঁ 1 ঘণ্টামান হ'ল। এইটো গৰমত আপুনি ফুৰিব লগা হৈ আছে। এই ঘূৰি আছোঁ। কষ্টটো হৈ আছে দেখা কষ্ট পাই আছোঁ বৰ্তমান। কষ্ট হ'বই, অলপ ঘূৰিব লাগিবই। আমি যোৱা সময়ত আপোনাক দেখা পাইছোঁ, মানে আপুনি খোজকাঢ়ি গৈ আছে। অঁ সেইকাৰণে গাড়ীৰ পৰা নামি মই আপোনাৰ ঘৰত কোন কোন আছে দাদা? ঘৰতে মোৰ আপি আছে, তাৰপিছত ছোৱালী 2টা, ল'ৰা 1টা। ল'ৰা এটা কেৰেলাত থাকে। কিমান বছৰ হ'ল এইটো অৱস্থাত থকা? এইটো 2006 কিবা এক্সিডেণ্ট হৈছিল নেকি? এক্সিডেণ্ট আগত ভাল আছিল। কেনেকৈ হৈছিল এইটো এক্সিডেণ্টটো? এইটো এক্সিডেণ্ট হৈছিলে ঘৰত, এই বঙাইগাঁৱত, অঁ নিউ বঙাইত। অঁ আগত ভাল আছিল 2006। এইটো প্ৰব্লেম এক্সিডেণ্টটো কিমান দিন হৈছে? 2006 ট্ৰিটমেণ্ট কৰিছিলে আপুনি? কৈছিল এই ভৰিটো আপুনি ট্ৰিটমেণ্ট কৰিব চেষ্টা কৰিছিলে? কৈছিলে তাৰপিছত পইচা পাইছিলোঁ, পইচা পাইছিলোঁ 4 লাখ পাইছিলোঁ। এই নকডাউন পালোঁ 52,000। পইচাটো একেলগে দিয়া নাই, লাহে লাহে কিস্তি হিচাপত দিছে। পইচাটো একেলগে পোৱা নাই। এই নকডাউন 52,000 পালোঁ। এই অলপ চিৰি লহালে পইচাটো দিছে। এতিয়া আপুনি এই কৰি ঘৰত কেইটা বজাত যাব? যাম 3টা 4টাত। আপুনি ৰ'দটো দেখিছেনে কিমান ৰ'দ? ৰ'দ আজি অলপ কমেই আছে। এই আৰু গৰমত যায়। যাওঁ জাগা অলপ বহি থাকোঁ, অলপ ৰেষ্ট কৰোঁ, পানী চানী খাওঁ, ফ্ৰিজৰ পানী, সেইটোৱেই। আপুনি ঘৰৰ পৰা ইয়াৰ পৰা গৈ ঘৰত ভাত খাব নে ইয়াতে খাব ক'ৰবাত? না, ভাত মই ঘৰৰ পৰা খাইছোঁ। এটা চাহ পানী খাওঁ। আৰু ৰাতি খোজকাঢ়িহে অহা যোৱা কৰে নে? না, গাড়ীত যাওঁ। গাড়ীত যায়। অহা যোৱা 60 টকা, মোৰ 20 টকা কৰি লওঁ। 20 টকা কৰি লয়। কেইজনক আপোনাক হেল্প কৰে? কয় বহুত মানুহ কয়। আপোনাক বহুতে হেল্প কৰে। অঁ এই দাদাজনক আপোনালোকে নগাঁও টাউনতে পাব। দেখা পালে 10-20 টকা দি পিনে মানুহজনক হেল্প কৰিব। ইতিমধ্যে গম পাইছে দাদা মুখৰ পৰা যে দাদাজন মৰিগাঁও চেণ্ডিগেটত গ'লে পাব, বা এই ৰাস্তাটো খোজকাঢ়ি থাকে তেখেত। এইটো বয়সত ইমানখিনি পৰিশ্ৰম কৰি খাই আছে তেখেত। আৰু আমি আশা কৰোঁ যে আপোনালোকে নগাঁও যোনে আহে বা এই দাদাজনক যোনে পায়, এই 10-20 টকা দি দাদাজনক সহায় কৰিব। এই দাদাজন 10-20 টকা দিলে তেখেতৰ সমস্যাৰ সমাধান নহ'ব, কিন্তু খাবলৈ দুমুঠি ভাত পাব, ঘৰ চলিব পাৰিব, তেখেতৰ দি পিনে তেখেতৰ ফেমিলিটো চলিব। সেয়ে মোৰ আশা। আৰু দাদা আপুনি ভালকৈ থাকিব, আশা কৰোঁ অঁ আপোনাৰ জীৱনটো সুস্থ হওক। আৰু আপোনাৰ লাইফত যিখিনি কষ্ট আছে সেইখিনি কষ্টটো মই শেষ কৰিব নোৱাৰোঁ, কিন্তু মই এইটো প্ৰাৰ্থনা কৰিব পাৰোঁ যে আপুনি যিমান দিন আৰু আছে আৰু ভালকৈ থাকিব। আৰু এইটো মই নিজৰ তৰফৰ পৰা ল'ব, মই আপোনাৰ নিজৰ তৰফৰ পৰা দিছোঁ, আপুনি ভালকৈ থাকিব। দাদাজনক যোনে পায় 10-20 টকা দি মানুহজনক হেল্প কৰিব, আশা কৰোঁ। ধন্যবাদ।